একো যুঁজ নহয়, যুঁজ হলেহেঁতেন আমাৰ লগত এতিয়া আৰু NDA চামিল আছে না নাই? হা, আমি ভেৰগাঁৱৰ পৰা 25,000 দিম, বিজেপি আৰু BPF মিলি পেলাই ভেৰগাঁৱত 5-6 হাজাৰ মান ভোট বাচি যাব, ক'তবা যাব বা 10,000 বাচি যাব। মানে মহেশ্বৰ বড়ো জিকাটো চিউৰ একেবাৰে ক'বই নালাগে। আমাৰ নেনৰ চেৰফাঙৰ BPF জিকা, এই কিবা খৈৰাবাৰী BPF-ৰ, আৰু আমাৰ ইয়াতে বিজেপি আৰু BPF আছে না নাই, একেলগে দিব না নাই? মানে জিকাৰ কথাটো সুধিবই নালাগে, মানে কিমান পদত আমি জয়যুক্ত হব, এইটোৱে প্ৰশ্নটো। কিমান পদত আমি কমচে কম 25,000 মান ডিফাৰেন্সত আমি জিকিবলৈ সক্ষম হব। আপুনি ক'ব নেকি যে ইপিপিএল এতিয়া অকলশৰীয়া হৈ গ'ল বুলি? অকলশৰীয়া হৈ গ'ল তেখেতসকলে। চাওক, টকা আছিল, পইচা আছিল, মিনিষ্টাৰ আছিল, MP আছিল, তথাপিতো জিকা নাই। জিকিছে জানো? প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত সমৰ্থন কৰা MP আছে, মিনিষ্টাৰ আছে, হা, MLA বিলাক আছে, তথাপিও আমি কিমান পাইছে? 28টা। প্ৰমোদ বড়ো পকেটত থকা পইচাখিনি যে আপোনালোকে পাইছে? আমি পোৱা নাই, আমি পোৱা নাই। বৰ্তমান যে খৰচ কৰি আছে এইটোতো খৰচ কৰিব নোৱাৰা, আৰু এই মানে এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো বুজি নোপোৱাৰ কাৰণে এই কামটো কৰিব পৰা নাই। এইবিলাক কামটো যদি কৰিব পাৰিলে ৰাইজে ভাল পালো হয়। মানে ইউপিপিএল ফেলাৰ মানে এতিয়া চাওক, তাৰ কাৰণে হাগ্ৰামা মহিলাৰ চাৰক পুনৰ কাম কৰিব পাৰে বুলি ৰাইজে আনিছে না নাই? এটা প্ৰশ্ন কৰিম আপোনাক। ঠিক যেনেকৈ দেখা পাইছিল 5 বছৰত যেতিয়া প্ৰমোদ চৰকাৰ চলাইছিলে, কৈছিল যে মানে পাব্লিকে কৈ আছিল যে প্ৰমোদ বড়োৱে হেমন্ত ভৰিত ধৰি পেলাইহে কামটো চলাইছিল। এই কাৰণেতো প্ৰমোদ বড়োৱে ফেলাৰ হৈছে। হা, এই ভৰি ধৰিছে না কি ধৰিছে, বেলেগতো অন্যায় কৰিবয়ে। কিয় অন্যায় আৰু নিজে হ'ব লাগে? অন্যায় হ'ব নালাগে। নিজৰ পাৱাৰ আছে, নিজৰ চিফ আছে, মিনিষ্টাৰ আছে, MP আছে, নিজৰ হাতত পাৱাৰটো লৈ চলাব লাগিছিল নাই? চলাব লাগিছিল। এতিয়া ইমান কোটি টকা তেখেতসকলে একাউণ্টত ভৰাই লৈছে, মানে নিজৰ একাউণ্টত নহয়, গভমেণ্টৰ একাউণ্টত। হা, এইটো কাম কৰি পেলাই ইউটিলাইজ কৰিব লাগিছিল, কৰিব পৰা নাই। হয়, প্ৰমোদ বড়ো ডাঙৰীয়াৰ গভমেণ্টৰ সময়ত থকা পইচা আমি ব্যৱহাৰ কৰিছো। প্ৰমোদ বড়ো কিয় কৰিব পৰা নাই? কাৰণটো কি? ই জানা নাই, এডমিনিষ্ট্ৰেটিভ চিষ্টেমটো ই বুজি পোৱা নাই। ইয়াৰ কাৰণে ৰাইজে প্ৰমোদ বড়োক কোৱা হৈছে যে আপোনাৰ লগত একো নহব, ডেভেলপমেণ্টৰ কাম নহব, আপুনি চেন্ট্ৰেলৰ পইচা আনিব নোৱাৰে, আপুনি NDB বিলাকে এই মুকলি আকাশত আনিব নোৱাৰে, ল'ৰাবিলাক চাকৰি দিব নোৱাৰে, পইচাবিলাক ইউটিলাইজ কৰিব নোৱাৰে, 3rd গ্ৰেড 4th গ্ৰেড চাকৰি দিব নোৱাৰে, স্কুল কলেজ বিলাকক প্ৰফেচনেলাইজ কৰিব নোৱাৰে, ৰাইজৰ আগত যাই পইচা ইউটিলাইজ কৰিব নোৱাৰে, একো কৰিব নোৱাৰে বুলি হাগ্ৰামা মহিলাৰে অনা হৈছে। ঠিক যেনেকৈ এতিয়া আপোনাৰ চৰকাৰ চলাই আছে BPF চৰকাৰে, যেনেকৈ প্ৰমোদ চৰকাৰ থকা সময়ত হৈছে, ঠিক এনেকুৱা হাগ্ৰামা চৰকাৰে এনেকুৱা হ'ব নেকি যে হাগ্ৰামে ভৰি ধৰিব লগা হ'ব নেকি? এনেকুৱা নহয়, একো ভৰি ধৰা কিবা ধৰা নহয়। চেন্ট্ৰেলে যিটো পেমেণ্ট কৰিবৰ কাৰণে বা উন্নয়নৰ কাম কৰিবৰ কাৰণে আমাক ডেভেলপমেণ্ট দিব, আমি BTC হিচাপে আমি কৰিম। ষ্টেটে আমাক পেকেজ দিব, আমি নিজৰ ইচ্ছামতে ক'ত ব্যৱহাৰ কৰিব লাগে এইটো কৰিম। এইটো ভৰি ধৰিব লাগে নহয়, আমি সন্মানহে জনাম, আমি ৰিকুৱেষ্টহে কৰিম। আমি যদি ভৰি ধৰিব লাগে আমাক পইচা দিব লাগে, এনেকৈ আমি ভৰি ধৰিম। ভৰি ধৰিব লাগিলে আমি পেকেজ পাবৰ কাৰণে আমি ভৰি ধৰিম। 11জনকৈ যেহেতু প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে BPF, তেনে ক্ষেত্ৰত মন্ত্ৰীৰ সম্ভাৱনা কিমান? 11জন নহয়, 15জন। আমাৰ 15জন 11জনে যাব, 15জন আমি জিকিবলৈ সক্ষম হব। মন্ত্ৰীত্বৰ বাবে মন্ত্ৰী 4জন-5জন পাম আমি। মন্ত্ৰী 4জন-5জন পাম। হাগ্ৰামা মহিলাৰ ছাৰক হিমন্ত বিশ্ব শৰ্মা ছাৰে ইমান যে মৰম কৰে, চব সহায় কৰি আহিছে, আৰু বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বিলাক আমাক দিছে। আপুনি কিবা ক'ব বিচাৰে নেকি যে পাব্লিকে এতিয়া মানে ভুল বুজাবুজি আছে? মানুহবিলাক কৈ আছে যে আমি BPF বহুত বিশ্বাস কৰিছিলে যে ইয়াতে কেতিয়াও এলায়েন্সত নাথাকে বুলি কৈছিলে, বিশ্বাস কৰি পেলাই ভোটটো দিলে বুলি কৈছিলে। ভোট আদায় কৰাৰ পিছত এতিয়া আগত মজবুত এটা চৰকাৰ বনাব পাৰা পিছতে এলায়েন্সত কিয় থাকিল? আমি চৰকাৰৰ লগত নাথাকাকৈ যদি এক্সট্ৰাকে যদি আপুনি থাকে, চৰকাৰৰ পৰা কিবা পাব নেকি? নাপায় নহয়। ষ্টেট যদি কংগ্ৰেছ আছে, চেন্ট্ৰেল যদি কংগ্ৰেছ আছে, কংগ্ৰেছৰ লগত এই ষ্টেটৰ লগত চেন্ট্ৰেলৰ লগত আমি থাকি পালে মিলি কৰি থাকিব লাগে না নাই? আমিতো বিজেপি হোৱা নাই, আমিতো BPF হে। ষ্টেটে এতিয়া আমাক পইচা দিব, ষ্টেটৰ লগত মিলি থাকিব না নাই? এতিয়া ষ্টেটত BJP আছে না নাই? সিহঁতৰ লগত আমি মিলি থাকিব লাগিব, আমিতো BJP হোৱা নাই।
হেল্পহে আমাক কৰিছে, আমিও হেল্প কৰিব লাগিব। এইটোৱে এতিয়া আমি আজি আপোনালোকৰ মাজত ক'ব ওলাইছো, আমি জইনিঙৰ লিষ্ট বনাই আছো। তামাম ধামাকা দিম আমি 27 তাৰিখ। দেখা নোপোৱা আমি দৃশ্য কৰি দিম অল আছামত জানে। এতিয়া লাষ্ট 27 তাৰিখে আমাৰ লাষ্ট জইনিং প্ৰগ্ৰাম 4 বছৰৰ পিছত। কোন বিশেষ ব্যক্তি কোন আহিব? UPPL ৰ তামাম আহিব আৰু বিজেপিটো আমাৰ লগতে আছে। কিছুমানে আমি বিজেপিত থাকি নকৰো, BPM থাকি পালে কৰিম বুলি আহাতো আমি ল'ম। যদি বিজেপিৰ ফালৰ পৰা যদি কোনোবা সদস্যই যদি আপোনাৰ পাৰ্টিত সোমাবলৈ খোজে, সোমাব খোজাটো আমি কিয় আৰু বাধা কৰিম? আপোনালোকে মিত্ৰজোঁট হিচাপে আছে বৰ্তমান, ভাল পায়ে আমাৰ লগত আহিব, ভাল পোৱাটো আমি কিয় আৰু বাধা দিম? এটা প্ৰশ্ন কৰো, ঠিক এইটো মানে পাব্লিকৰ এটা কুৱেশ্যন যে আপোনাৰ যোনটো মানে দেখা পাইছিল যে আপোনালোকৰ যোনটো মানে প্ৰথমৰ কিবা আছিলে আপোনাৰ কি বুলি কয় লেকচাৰ দি আছিলে মিটিঙত, তেখেতে কৈছিল যে BPM চৰকাৰে কোনো উন্নতি কৰিব পৰা নাই, মই লাজ লাগি গ'ল, সেইকাৰণে মই UPPL আহি গ'ল, যোগদান কৰিলো বুলি ক'লে। তেখেতে পাৰ্টি এনেকে থাকি থাকে, পাৰ্টিটো আগুৱাই যাব নেকি? আকাংক্ষা বৰকাৰী ছাৰৰ বিৰুদ্ধে বা ইয়াৰ ওপৰত মন্তব্য নৈ দিব খোজা নাই, ভুল হয় নহয় জানো? এতিয়া ভুল তেখেতসকলে ভাবিছিল, এতিয়া ভুলটো শুধৰণি কৰি পেলাই হাগ্ৰামা মহিলা ৰেল লিডাৰ কিং অফ BTC বুলি তেখেতসকলে একচেপ্ট কৰি পুনৰ ঘৰৰ মানুহ পুনৰ ঘৰত আহিব। এইটো আমি ভাল পাব না নাই? তেওঁৰ নিজৰ ভুলটো দেখা পালে, নিজৰ ভুলটো দেখা পাইছে, কিবা এটা আক্ষেপ আছিল, কিবা এটা দুখ আছিল, দুখ পাইহে মানুহ দেখোন ঘৰৰ পৰা পলাই, বাস্তৱত ঘৰৰ পৰা পলাই যায় আৰু দেউতাৰ লগত মিলি যায়। এইটো ভাল খবৰ হয় না নহয়? হয় নে নহয়? এইটো ভাল খবৰ। দেউতাক ভাল পাইছিল কিবা এটা কাৰণত, কিবা মাটি বিচাৰিছিল তেওঁ পোৱা নাই, টকা বিচাৰিছিল পোৱা নাই, এই মাটিটো মোক লাগিছিল বেলেগক দি দিলে বেয়া পাইছে, কিন্তু এই ভুলটো মোক নিদিলেও দেউতাই মোক মৰম কৰি বুলি পুনৰ আহাটো ভাল পাব না নাই? বৰ্তমান আপোনালোকে প্ৰচাৰ কাৰ্যসূচীত বিৰাট চলি আছে, বঢ়িয়া চলি থাকিব। এতিয়া কেনেকুৱা পাইছে আপোনালোকে? হাৱাৰি পাই আছে এতিয়া পুৰা, এতিয়া দেখা নাই ইমান মানে জইনিং ধামাকা জইনিং। একেবাৰে আমাৰ যিমান এক্টৰ এক্ট্ৰেছ বিলাক 27 তাৰিখ আহি পাব, ধুনীয়া ধুনীয়া বিউটিফুল 28 সিটত পাব্লিক মেণ্ডেট লৈ পেলাই আপোনালোকে জিকিছে, প্ৰচাৰ নকৰিলেও আপোনালোকৰ হৈ যাব। আমি প্ৰচাৰ কৰিম। এতিয়া মই আৰু বেলেগ কথা ক'ব নাজানাই। এই 27 তাৰিখ ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ ল'ৰা ছোৱালী এক্ট্ৰেছ এক্টৰ গায়ক বিলাক আমাৰ সমষ্টিত আহি আছে। মই লাষ্ট এটা প্ৰশ্ন কৰো, হেভি কুৱেশ্যন, এইটো পাব্লিক কুৱেশ্যন যে যেতিয়া বিধানসভা শেষ হোৱাৰ পিছত যদি ৰিহন দেৱানী জিকি যায়, তাৰপিছত যদি মন্ত্ৰী পাবলৈ সক্ষম হয়, ডেপুটি চিফ আকৌ কোকৰাঝাৰ এইবিলাক নাজানো, এইটো জিকাৰ পিছত চৰকাৰ পিছত হ'ব, এইবিলাক নাজানে। কোনে মন্ত্ৰী পায় কোনে ডেপুটি, এইবিলাক আমি নাজানো। আমি সৰু মানুহটো কি জানে? এনে মোক টেপৰা বুলি মানুহ বিলাক কৈ থাকে, সৰু মানুহ কি জানে? নাই ডেপুটি চিফ আমাৰ ওদালগুৰিতে থাকিব, কাক বা দিব নহয়, সেইফালে কিবা কিবি আছে, হয় না নাই? আছেতো। এতিয়া আমাৰ জইনিং 27 তাৰিখে লাষ্ট জইনিং হ'ব, খুজিলেও পইচা দিলেও 27 তাৰিখৰ পিছত আৰু নলয়। 4 বছৰ ব্লক, যোনে আহিব খোজে আহক, নাহিলে থাকক, বাছ। বিক্ৰম দৈমাৰী ছচিয়েল মিডিয়াৰ এটা কিং হয় নেকি? ছচিয়েল মিডিয়া কিবা কিং থাকে? ছচিয়েল মিডিয়াৰ এটা কিং, কি ক'ব? এনেকুৱা কিং চিং একো নাই, ভাইৰেল কৰে আৰু যেনিবা এইটো কিং। আপুনি কি কিং দিছে? মালেকে বেলেগে মোক কিবা কিবি কৰি দিছে, আমাক চিগাৰেট খাৱা কিবা কৰা, কিংক এনেকা কৰিব পাৰে নেকি? কোচনা কৰা নাই, চিগাৰেট খাৱা বনাই দিছে, এইটো কিবা বিলাক পুৰা লাল কৰি দিছে। এই কিবা যদি দেখা পাই আপোনাৰ ভালে লাগে, পুৰা ভালে লাগে। ফেক্টৰতহে কৰে, আমাক মানে ভাল পাইছে কিছুমান। দেখা নাই এই আয়ুটো ইমান ভাইৰেল হৈছে, মানে আমি কৈছো ইমান মৰমীয়াল বুলি কৈছো এই UPPLক, আয়ু মানে UPPL ইমান মৰমীয়াল হৈছে বুলি কোৱা হৈছে। এতিয়া চব এইটো ভাইৰেল হৈ থাকিব।